নমস্কাৰ আজি মই আপোনালোকৰ মাজত পৰিচয় কৰাই দিম এগৰাকী কণ্ঠশিল্পী জনপ্ৰিয় কণ্ঠশিল্পী খুব ধুনীয়া গীত গায় তাই আপোনালোকে চিনিয়ে পায় নিতুমণি শইকীয়া ন বৰা সৰি নিতুমণি বৰা তাইক আমি নিতুমণি বুলি জানো টাইটেলটো পাহৰিয়ে গ'লো আৰু গতিকে তাই এইজনী নমস্কাৰ অকণ পোহৰটো কমি আছে ন পোহৰটো কম আছে তাই ইমান ধুনীয়া গীত গায় আৰু এনেই তাই মই চাদৰ মেখেলা পিন্ধি থাকিলে মানে অলপ আজি বেলেগ বেলেগ লাগিছে গতিকে তাইৰ গীত দুটামান তাই গাব আৰু তাই নিজৰ ৰিলিজ হোৱা গীত আছে ন গতিকে তাইক অকণমান আশীৰ্বাদ দিব গানকেইটা অকণমান আমি শুনো আহকচোন কি গান তাই বাৰু কৰিছে এতিয়া ৰিলিজ হোৱা গান দুটামানকে গাই দিয়া অকণমান ন গতিকে গোৱা মই প্ৰথমে মোৰ এটি নিজৰ গীত হেঙুলীয়া বুলি 2016 চনত কৰিছিলোঁ সেই গীতটি ৰাইজৰ পৰা যথেষ্ট মৰম পাইছিলোঁ সেই গীতটি অকণমান গাব চেষ্টা কৰিছোঁ খুব সুন্দৰ খুব ধুনীয়া লাগিছে মানে ভাষা নাই ক'বলৈ দেই মাতটো খুবেই মিঠা আমি বিশেষকৈ গান চান গাব নাজানো ন এতিয়া ইমান ধুনীয়া গীত গাইছে শুনিয়ে থাকিবলৈ মন গৈছে চেষ্টা কৰি আছোঁ হয় হয় বাৰু আমাৰ আশীৰ্বাদ সদায় থাকিব ৰাইজৰ আশীৰ্বাদ সদায় থাকিব আৰু তোমাৰ গীতবিলাক আমি শুনিয়ে থাকোঁ বাৰু এতিয়া এইটো তোমাৰ আগতে ৰিলিজ হৈছিলে ন এইটো মোৰ জীৱনৰ প্ৰথম গান আৰু এতিয়া ৰিচেণ্ট এটা হৈছে ৰিচেণ্ট এটা হৈছে কেঁচা মৰম বুলি অকণমান গাই ঠিক আছে যাতে ৰাইজে শুনিব সেইটোকে অকণমান গাইছোঁ তৰুণদাৰ কম্পজিশ্যন আছিলে তৰুণ তন্ময় আৰু বিজয় শংকৰ দাৰ গানটোত মিউজিক কৰিছিলে আৰু লিখিছিলে পাপলু চেতিয়া গতিকে অকণমান গাইছোঁ সোণাৰু হৈ ফুলে আশাবোৰ লাহে লাহে বিয়াকুল মনৰ বাটে সপোন হাজোৱা কৰে বাগৰ সলনি তেলিতে হুমনি আখৰে ভাৱনাতে কেঁচা মৰম সাঁচি তোমালৈ থম চেনেহৰ চেঁচা শিহৰণ সঁচা মৰম বুজি তোমাতে ৰম বাসনাত হৃদয় কেতিয়াৰ পৰা গীত গাইছিলা অকণ কোৱাচোন গীত আচলতে মই সৰুৰ পৰাই গাইছোঁ ন গম পাইছোঁ বাৰু সৰু মানে কিমান বছৰ মানে কিমান বছৰ মানে একেবাৰে সৰুৰ পৰাও মই গান গোৱা নাই বাৰু ক্লাছ 5ৰ পৰা মই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছোঁ মই যিহেতু তেজপুৰত জন্ম দেউতাৰ চাকৰি সূত্ৰে আমি তেজপুৰত আছিলোঁ গতিকে মই তেজপুৰতে প্ৰথম গানৰ আৰম্ভণি হৈছিলে আৰু দেউতাই আচলতে মোক হাৰমনিয়ামখন ধৰিবলৈ শিকাইছিলে দেউতাৰ পৰা সেই পৰিৱেশটো পাইছোঁ ঘৰত সেই পৰিৱেশটো আছে দেউতাই আগতে মানে ঢোল বজাইছিলে গগনা বজাইছিলে এনেকৈ সাংস্কৃতিক পৰিৱেশ এটা মানে অকণমানকৈ সৰুতে পাইছিলোঁ দেউতাৰ পৰা গতিকে তেনেকেই আৰম্ভণি হৈছিলে ঠিক আছে বাৰু তুমি এনেকৈ আগুৱাই যোৱা আৰু খুব ধুনীয়া গীত গাইছা আৰু এনেকৈ তোমাৰ যদি আৰু গীত ৰিলিজ হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ আৰু বাৰ চেনেলটোক আপোনালোকে মৰম দিব যিদৰে মৰম দি আছে থেংক ইউ ছ' মাছ আজিলৈ বিদায় দিছোঁ দেই বাই বাই বাই